Hi guys, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। মোৰ নতুন ভিডিও এটালৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মই এটা স্কিন কেয়াৰ ৰিলেটেড ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো, য'ত মই এটা ফেস পেক বনাই দেখাম আৰু যেটো ফেস পেক ব্যৱহাৰ কৰিলে আমাৰ স্কিনৰ ডাৰ্ক স্পট বিলাক ৰিমুভ হ'ব। মোৰ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু লাইক কমেন্ট শেয়াৰৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তাৰ আগতে আৰু এটা কথা কৈ লওঁ যে মই ফেস পেকটো ব্যৱহাৰ কৰাৰ আগত মই মুখত মোৰ স্ক্ৰাব এটা ইউজ কৰিম, যেটো স্ক্ৰাব মই আপোনালোকক ভিডিওটোতে দেখাম কেনেকৈ মই ৰেডি কৰোঁ হেতুও মই দেখাম। গতিকে আহক তেতিয়া হলে ভিডিওটো ষ্টাৰ্ট কৰোঁ। স্ক্ৰাবটোৰ কাৰণে মই লৈ লৈছো চেনি, তাৰ পিছত এয়া হানি। এতিয়া চেনি আৰু হানি আমি ভালকৈ মিক্স কৰি ল'ব লাগিব। এটা পাত্ৰত মই 1 চামুচ চেনি লৈ লৈছো, 1 চামুচ বা 1.5 চামুচ আপোনালোকক যিমান দৰকাৰ হয় সিমানখিনি চেনি লৈ ল'ব। আৰু এতিয়া মই প্ৰায় 1 চামুচ হানিতে মিক্স কৰিম। বেছি হানি দিব নালাগে, নহলে লিকটিয়া হৈ যাব বেছি। ঠিক আছে, এতিয়া আমি এইখিনি ভালকৈ মিক্স কৰিম। ইয়াত অকমান আৰু হানিৰ প্ৰয়োজন হ'ব, যেহেতু এইখিনি বেছি ডাঠ হৈ আছে। তেমা অকমান প্ৰায় আধা চামুচতকৈ অকমান বেছি হানি আকৌ দি দিছো। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আচ্ছা, ধুনীয়াকৈ মিক্স হৈ গৈছে। এইখিনি মিক্স কৰি পেলাই কি কৰিম, মই ইয়াক 5 মিনিট এনেকৈ থৈ দিম। ভালদৰে ইয়াক আমি মিক্স কৰিব লাগিব। সব ধুনীয়াকৈ মিক্স হৈ গৈছে। মিক্স হৈ যোৱাৰ পিছত এতিয়া মই ইয়াক 5 মিনিট সময় এনেকৈ সেট হ'বলৈ দিম আৰু 5 মিনিট পিছত মই মুখখন এইখিনিৰে ধুনীয়াকৈ স্ক্ৰাব কৰি ল'ম। 5 মিনিট পিছত মোৰ এইটো স্ক্ৰাবটো ৰেডি হৈ গৈছে। এতিয়া মই গোটেই মুখখনতে ভালদৰে ইয়াক স্ক্ৰাবিং কৰি দিম। লাহে লাহে গোটেই মুখখনতে ঘহি ঘহি লগাব লাগিব। গোটেই মুখতে লগাই দিব, কপালতো ভালদৰে লগাই দিব, ঘহি ঘহি লগাব লাগিব। তাত পাঁচ মিনিটৰ কাৰণে মই এতিয়া এনেকৈ গোটেই মুখখনতে ইয়াক ধুনীয়াকৈ ঘহি থাকিম। চেনিটো আমাৰ এটা ভাল স্ক্ৰাবাৰ হয়, যেহেতু ই দাৰদাৰা টাইপৰ হয়, সেইকাৰণে আমাৰ ই এটা বহুত ভাল স্ক্ৰাবাৰ। এনেকৈ মই ইয়াক 5 মিনিটমান গোটেই মুখখনতে ঘহি থাকিম আৰু 5 মিনিটমান পিছত মই ঠাণ্ডা পানীৰে মুখখন ধুই আহিম। স্ক্ৰাবটো লগোৱাৰ আগতে মই ফেস ৱাশেৰে মুখখন ধুই আহিছিলোঁ। আপোনালোকেও স্ক্ৰাব ইউজ কৰাৰ আগতে মুখখন ভালদৰে ফেস ৱাশেৰে ফেস ৱাশ কৰি ল'ব। তাৰ পিছত 5 মিনিট মানৰ কাৰণে এনেকৈ ঘহি ঘহি পেলাই আপোনালোকে স্ক্ৰাবিং কৰিব। মই 5 মিনিট মানৰ কাৰণে স্ক্ৰাবিং কৰি পেলাই মুখখন ঠাণ্ডা পানীৰে ধুই ল'ম। ধুই লৈ পেলাই যেটো ফেস পেক ব্যৱহাৰ কৰিম সেইটো আপোনালোকক বনাই দেখাম। ফেস পেকটোৰ কাৰণে মই এয়া লৈ লৈছো আধা চামুচ মান কফি আৰু এতিয়া মই এল'ভেৰা জেল ইয়াক ইউজ কৰিম। মই পতঞ্জলি এল'ভেৰা জেলটো লৈ লৈছো, প্ৰায় 1 চামুচ মান ইউজ কৰিম। এয়া 1 চামুচ এল'ভেৰা জেল লৈ লৈছো। ইয়াক মই ভালদৰে মিক্স কৰি ল'ম। যদি এল'ভেৰা জেল 1 চামুচৰ কম হয় তেতিয়াহ'লে আপোনালোকে আকৌ অকমান ইয়াত যোগ কৰিব পাৰিব। ভালদৰে এইখিনি মিক্স কৰি ল'ম, যাতে কফিৰ সৰু সৰু টুকুৰা হৈ থাকি নাযায়। চাওক, এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া এইখিনি আমাৰ ফেচত লগাবৰ কাৰণে প্ৰায় ৰেডি হৈছে। অকমান ভালদৰে মিক্স কৰিম।
হৈ গ'ল আমাৰ ফেচ পেকটো ৰেডি। এই ফেচ পেকটো ব্যৱহাৰ কৰিলে আমাৰ স্কিনত যিবিলাক ডাৰ্ক স্পট হয় সেই ডাৰ্ক স্পটবিলাক ই সহজতে আঁতৰ কৰিব পাৰে। এইটো বহুত এটা এই ফেচ পেকটোৰ পৰা বহুত উপকৃত হ'ব পাৰে, কাৰণ মই নিজেও এই ফেচ পেকটো বহুবাৰ ইউজ কৰিছোঁ আৰু বহুতখিনি ইয়াৰ পৰা সফল পাইছোঁ। আহক এতিয়া আমি এই ফেচ পেকটো আমাৰ ফেচত এপ্লাই কৰোঁ। মই এতিয়া ফেচ পেকটো এপ্লাই কৰিম ফেচত। এপ্লাই কৰাৰ আগতে মই ফাৰ্ষ্ট মুখখন ফেচ ৱাছেৰে ধুই লৈছোঁ। তাৰপিছত আপোনালোকে দেখিছে যে মই চেনি আৰু হানিৰ স্ক্ৰাব এটা বনাই মুখখন স্ক্ৰাবিং কৰি লৈছোঁ। তাৰপিছতহে মই ফেচ পেকটো মোৰ মুখত এপ্লাই কৰিম। এই ফেচ পেকটো আপোনালোকে সদায় ব্যৱহাৰ কৰিব নালাগে, সপ্তাহত 2 দিন বা 3 দিন ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে এই ফেচ পেকটো ব্ৰাছেৰেও লগাব পাৰে, নহ'লে বা এনেকৈ আঙুলিৰ টিপেৰেও লগাব পাৰিব। এটা থিন প্ৰলেপ এটা আমি দি ল'ম। গোটেই মুখখনতে এটা থিন প্ৰলেপ দি ল'ম। আপোনালোকে গোটেই মুখখনতে তাক লগাই দিব। চকুৰ গুৰিখিনি, চকুৰ তলটো আপোনালোকে এভইড কৰিব পাৰে, আৰু যদি লগায় তেতিয়াও একো নাই, কিন্তু আপোনালোকে যদি কিছুমানৰ যদি ডাৰ্ক চাৰ্কেলৰ সমস্যা আছে তেতিয়াহ'লে তেওঁলোকে এইখিনি চকুৰ তলখিনি এভইড কৰিব পাৰে। মই গোটেই মুখখনতে লগাই দিছোঁ, এটা থিন লেয়াৰ এটা দি দিছোঁ। আপোনালোকে ইয়াত ডিঙিটো লগাব পাৰে, আৰু তাক মই 20 মিনিট সময়ৰ কাৰণে মুখত এনেকৈ থৈ দিম। তাৰপিছত মই গোটেই মুখখন ঠাণ্ডা পানীৰে ভালদৰে ধুই পেলাম। এই ফেচ পেকটো মই নিজে বহুবাৰ ব্যৱহাৰ কৰিছোঁ, প্ৰায় এমাহ ধৰি ব্যৱহাৰ কৰিছোঁ আৰু বহুতখিনি ইয়াৰ পৰা উপকৃত হৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলেও এই ফেচ পেকটো ব্যৱহাৰ কৰি বহুতখিনি উপকৃত হ'ব। আৰু কেনেকুৱা পায় এইটো ফাৰ্ষ্টতে এপ্লাই কৰি চাব, তাৰপিছত কেনেকুৱা পায় মোক কমেণ্ট ছেকশ্যনত জনাব। মই 20 মিনিটমান সময় এনেকৈ মুখখন ৰাখিম, তাৰপিছত মই ইয়াত মুখখন ধুই পেলাম।